Hello guys, welcome to our channel exam. ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইয়াতে কুৱেশ্যন আনসাৰ পাব। পৰীক্ষাত কুৱেশ্যন আনসাৰ পাব। ঠিক আছে, তো বেছি দেৰি নকৰি আমি প্ৰথম কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট মেন ৱাক ইন স্পেচ ৱাজ, কোনে প্ৰথমতে স্পেচত ৱাক কৰিছিল? এলেক্সে লিঅ'নভে কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট মেন টু ড্ৰ দ্য মেপ অফ দ্য আৰ্থ ৱাজ, কোনে পৃথিৱীৰ মানচিত্ৰ অংকন কৰিছিল? এনেক্সিমেণ্ডাৰে ফাৰ্ষ্ট মানচিত্ৰ মানে পৃথিৱীৰ আৰ্থৰ মেপ ড্ৰ কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং ৱাজ ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ UN, ইউনাইটেড নেশ্যনৰ প্ৰথম মহিলা প্ৰেচিডেণ্ট কোন আছিল? আপোনাৰ বিজয়লক্ষ্মী পণ্ডিত। নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং ৱাজ ফাৰ্ষ্ট ওমেন স্পেচ টুৰিষ্ট ইন দ্য ৱৰ্ল্ড, ৱৰ্ল্ডৰ ফাৰ্ষ্ট স্পেচ টুৰিষ্ট কোন আছিল? অনুশেষ আনচাৰী। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল ফাৰ্ষ্ট কাউণ্ট্ৰি টু গিভ কনষ্টিটিউচনেল ষ্টেটাছ এনিমেল ৰাইটছৰ ওপৰত কোনে কনষ্টিটিউচনেল ষ্টেটাছ দিছিল? আপোনাৰ এইটোৰ এনচাৰ হৈছে ছুইজাৰলেণ্ডে দিছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট ছেটেলাইট to be sent into space was Sputnik ফাৰ্ষ্ট ছেটেলাইট আপোনাৰ স্পেচত মানে অন্তৰীক্ষত পঠাইছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল দ্য লাৰ্জেষ্ট মেন-মেড কেনেল ইন দ্য ৱৰ্ল্ড ইজ, মানুহে তৈয়াৰ কৰা কেনেলটো হৈছে সুৱেজ কেনেলটো মেন-মেড কেনেল লাৰ্জেষ্ট। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ মেক্স লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড, কোনে কৰে? গংগাই কৰে, গংগা আৰু ব্ৰহ্মপুত্ৰ কৰে। আপোনালোকে নামটো শুনিছে সুন্দৰবন ডেল্টা। হ'ব এক ছেকেণ্ড, সুন্দৰবন ডেল্টা লাৰ্জেষ্ট ডেল্টা ইন দ্য গংগা আৰু ব্ৰহ্মপুত্ৰই কৰে। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল দ্য স্মলেষ্ট অফ আৱাৰ বডি ইজ ফাউণ্ড ইন, স্মলেষ্ট বস্তুটো কোনটো আমাৰ বডিৰ? ইয়াতে বোন সোধা নাই দেই, লাৰ্জেষ্ট বোনটোতো আপোনালোকে জানে ফেমুৰ, বন্ডৰ কথা সোধা নাই, ইয়াতে অৰ্গানছৰ কথা সুধিছে। অৰ্গানছ হ'লে আপোনাৰ আৱাৰ আই, এইটো স্মলেষ্ট। আৰু এইটোতো জানে নোজ মানেতো নাক, আই মানেতো চকু, ত মানে হৈছে ভৰিৰ আঙুলি। Next question to which of the following is the biggest bay in the world? Biggest bay in the পৃথিৱীৰ চবতকে ডাঙৰ বে কোনটো হৈছে? আপোনাৰ এইটো হাডসন বে ক'ত আছে? কানাডাত আছে, মনত ৰাখিব। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব ভিডিঅ'টো কেনেকুৱা লাগিছে। ঠিক আছে, ধন্যবাদ।